সন্মানীয় উপস্থিত আজি সকলো আমাৰ ইয়াতে নিমন্ত্ৰণ কৰি অনা হৈছে। গম পাইছে আমাৰ সনেটৰ এটা নতুন ফেচলিফ্ট আহিছে, সনেট ৰিবৰ্ণ। সেইকাৰণে আজি আমি লঞ্চ কৰিম। সকলোকে আমি সেইকাৰণে ইয়াতে উপস্থিত হ'বলৈ অনুৰোধ জনাই মাতি আনিছিলোঁ। আৰু আমাৰ শৰ্মা ছাৰক আমাৰ প্ৰথমতে বন্তি প্ৰজ্বলন কৰি আমাৰ গাড়ীখন উদ্বোধনী কৰিবলৈ অনুৰোধ জনাইছোঁ। ছাৰক এখন ফুলাম গামোচাৰে এটা বুকে দি পেলাই সন্মান জনাব আমাৰ GM ছাৰে। Two, one, zero. তো নমস্কাৰ, আজি আহিছোঁ মেৰিডিয়ান কিয়া নগাঁও। ইয়াতে কিয়া সনেট ফেচলিফ্ট নতুনকৈ লঞ্চ কৰিছে, তাৰ বিষয়ে সবিশেষ ল'ম। মোৰ লগত ভাগ্য আছে। ভাগ্য, আগৰ ভিডিঅ'ত তোমাৰ যথেষ্ট সঁহাৰি পাইছোঁ, গতিকে আমি জানিব বিচাৰিম নতুনকৈ যিহেতু এখন সনেট লঞ্চ কৰিছে, কি আছে, কেনেকুৱা ইঞ্জিন স্পেচিফিকেশ্যন, সকলোবিলাক তোমাৰ পৰা জানিম। আশা কৰিছোঁ তুমি আমাক সকলো ডিটেইল দিবা। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। নিশ্চয়। হয়, এইখন নতুনকৈ লঞ্চ কৰিছে আজি নগাঁও মেৰিডিয়ান কিয়া সনেট ফেচলিফ্ট। দেখিব পাইছে গাড়ীখন আগৰ সনেটখনতকৈ অলপ বেলেগ কৰিছে। সন্মুখ ছাইডটো আপুনি গ্ৰিলখন অলপ আগতকৈ বেলেগ দেখিব, আৰু হেডলাইটৰ শ্বিপটো অলপ বেলেগ দেখিব। এণ্ড DRL পজিশ্যনটো অলপ চেঞ্জ কৰিছে। আপোনাৰ সন্মুখত 360 ডিগ্ৰী কেমেৰা, কিছুমান ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰত সৰু সৰু চেঞ্জ হৈছে। সকলোবিলাক আপোনালোকক দেখাই আছোঁ। এলয় হুইলটোৰ অলপ ষ্টাইলটো চেঞ্জ কৰিছে। ডাইমেনশ্যন ৱাইজ গাড়ীখন একেই আছে, হাইট লেন্থ সকলোবিলাক একেই আছে, খালি অলপ চেঞ্জ কৰিছে। ঠিক তেনেদৰে পিছ চাইডে আহিলেও বেকৰ ফালে আপুনি দেখিব, আগতে বেকলাইটটো কানেক্টেড নাছিলে, এতিয়া এইটো আপোনাৰ কানেক্টেড বেকলাইট প্ৰভাইড কৰিছে কিয়াই। ব্ৰেক মৰাৰ লগে লগে এটা সুন্দৰকৈ আপোনাৰ এইটো জ্বলি উঠিব, আপোনালোকে দেখিব। আৰু বৰ এটা বিশেষ চেঞ্জ কৰা নাই, ফেচলিফ্ট হয় যিহেতু এইটো। আৰু বেক চাইডে সকলোবিলাক আগৰ দৰেই আছে, ৱাইপাৰ, ৱাছাৰ, তাৰপিছত ডিফগাৰ, সেই গোটেইখিনি বস্তু আছেই। বেকফালে চেঞ্চৰ, সেই সকলোবিলাক আগত যেনেকৈ আছে তেনেকৈ আছে, খালি নতুনকৈ এডাছটো ইয়াত আহিছে আৰু 360 ডিগ্ৰী কেমেৰা ভিউটো দিছে গাড়ীখনত। তো চাই থাককচোন কেনেকুৱা পায় আপোনালোকে গাড়ীখন। ষ্টিৰিঙত আপুনি মোবাইল ফোন কানেক্ট কৰাৰ পিছত আপুনি এইটো ফোন ৰিচিভ কৰা, কাটা, হেং কৰা গোটেইখিনি পাব। এইটো হ'ব আপোনাৰ ভলিউম আপ ডাউন বা গান চেঞ্জ কৰিব পাৰিব এই টেকৰ দ্বাৰা। ভইচ কামান আছে যিটো আপুনি মুখে কৰিলে চান অফ খুলিব, মিউজিক চেঞ্জ হ'ব, ৱেডাৰ ক'ব। আৰু এইটো আপোনাৰ গিয়াৰ শিফ্টাৰ হয়, পেডেল ক্লাষ্টাৰ বুলি কয়। এইটো আপুনি অট'মেটিকখনত এইটো পাই যাব। মুড আছে, মুড চেঞ্জ কৰি থাকিব পাৰে। আৰু ঠিক তেনেকৈ গিয়াৰো আপুনি হাতেৰে গিয়াৰ চেঞ্জ কৰিব পাৰে। আপুনি যদি মেনুৱেল গাড়ী হোৱাটো বিচাৰে অট'মেটিকত, তেতিয়াহ'লে আপুনি হাতৰটো গিয়াৰ চেঞ্জ কৰি ল'ব পাৰে। তাৰপিছত আপোনাৰ ইয়াতে এই ক্লাষ্টাৰটো যদি দেখে আপুনি, ক্লাষ্টাৰটো আমাৰ কমপ্লিট ডিজিটেল ক্লাষ্টাৰ আহিছে। আপোনাৰ ইয়াতে গাড়ীৰ মুড চেঞ্জ কৰিব পাৰি, মানে আপোনাৰ ড্ৰাইভিং মুড আপুনি কোনটো মুডত চলাব। আপোনাৰ ইয়াতে স্পৰ্ট মুড থাকে, ইকো মুড থাকে, নৰ্মেল মুড থাকে। ঠিক তেনেকৈ মুড অনুসৰি ইয়াৰ ক্লাষ্টাৰটো চেঞ্জ হৈ দেখিবলৈ পাইছে। এইটো ইকো মুডত এনেকৈ আহিলে, তাৰপিছত আপোনাৰ নৰ্মেল মুডত এইটো, তাৰপিছত স্পৰ্টছ মুডত আহি যায় ন, আহি যাব। আপোনালোকে দেখিব পাইছে তিনটা মুড থাকে, মানে ড্ৰাইভিং মুড থাকে। আচ্ছা, 360 এংগল কেমেৰাটো দেখাব একবাৰ। নিশ্চয়। হয়, 360 ডিগ্ৰীটো
এইটো হয় হয় ইয়াতে আপোনাৰ এটা বেনিফিট আছে কি গাড়ীখনত কেতিয়াবা আপুনি যেতিয়া ড্ৰাইভ কৰি আছে বোলে বেক সাইডটো চাই যাওঁ বা কেমেৰাটো অন কৰি ৰাখো সাধাৰণতে বেলেগ গাড়ীত কেমেৰাটো অন হৈ নাথাকে কিন্তু ইয়াতে আপুনি কমপ্লিট কেমেৰাটো অন হৈ থাকিব আপুনি বেক কেমেৰাটো চাই থাকিব পাৰিব ন ড্ৰাইভিং কৰি যোৱা সময়ত আৰু এটা বস্তু আছে ব্লাইণ্ড ভিউ মনিটৰ বুলি কয় যেটো আপুনি যেতিয়া আপুনি গাড়ীখন টাৰ্নিং ল'ব বা আপুনি চাব তেতিয়া আপুনি যেতিয়া ব্ৰেক কৰে আপুনি উইন্ডোৰ দ্বাৰা সাইড মিৰৰ দ্বাৰা আপুনি সাইডটো দেখিব কিন্তু একদম তলটো দেখা পোৱা নাযায় ইয়াত সেইটো ব্লাইণ্ড ভিউ মনিটৰ বুলি কয় মানে বেক কেমেৰা লগাই বা টাৰ্ণ ইণ্ডিকেটৰ দিয়াৰ লগে লগে ইয়াত বস্তুটো দেখাই যাব আপুনি মই দেখাই দিছো আপোনাক হয় একবাৰ দেখাই দিয়ক এটো আমাৰ যেতিয়া পাৰ্কিং মোডত আছে যেতিয়া আপুনি টাৰ্নিং ল'ব টাৰ্নিং ইণ্ডিকেটৰ দিয়াৰ লগে লগে অটোমেটিকলি আপোনাৰ এই চুকত এটা সেই জায়গাখনত দেখাই দিব ধুনিয়াকৈ যাতে আপোনাৰ ব্লাইণ্ড স্পট মিৰৰটো যেটো আপোনাৰ কোবাত স্কেচ পৰাৰ পৰা বা ওচৰত কিবা থাকিলে ৰাইট সাইডে ইণ্ডিকেটৰ কৰিলে ৰাইট সাইডে হ'ব আৰু যদি লেফট সাইডে কৰে লেফট সাইডে ইণ্ডিকেট কৰিব দুইফালে আহিব হয় সুন্দৰ ফিচাৰ্ছ ন মানে ওভাৰঅল গুটে কিন্তু প্ৰাইসটো আনবিল্ড হ'ল নে এখনৰ এতিয়া হয় হয় প্ৰাইস আহি গৈছে আৰু এখনৰ এটা সনেটৰ সবতকে নিউ ফিচাৰ্ছটো আহিছে আপোনাৰ এডাছত আপোনাৰ 10টা ফিচাৰ্ছ আহিছে এডাছ লেভেল ইয়াতে আপোনাৰ 1 আহিছে লেভেল 1 যেটো দ্বাৰা আপুনি ধৰ গাড়ীখন যেতিয়া চলাই গৈ আছে আপুনি কেতিয়াবা টোপনি আহিছে বা আনকনচিয়াস হৈ আছে তেতিয়া কি হ'ব আপোনাৰ গাড়ী আপোনাক সিগনেল দিব ওয়াৰ্নিং আহিব বাৰে প্ৰতি বা কোবাত যদি গাড়ীখন সন্মুখত কিবা গাড়ী পৰিছে নিজে ষ্টপ হৈ যাব মানে আপোনাক কমপ্লিট এটা নোটিফিকেশনৰ দ্বাৰা সেফটি ফিচাৰ্ছ হয় আৰু সেফটি হয় আৰু এটা আপোনাৰ এক্সিডেন্টৰ পৰা বচাব আৰু ইন্টেৰিয়ৰ ফালে ইন্টেৰিয়ৰ আপুনি দেখা পাইছে কমপ্লিট যেটো আমাৰ অটো ক্লাইমেট এসি কন্ট্ৰোলটো হয় কমপ্লিট হলনি কৰিছে আগতকে বা ইয়াৰ সিটিং কেপাসিটি হওক বা সিটৰ ষ্টাইলবোৰ হওক বহি বিৰাট কমফৰ্ট পাব আগতকে টাচ স্ক্ৰিনৰ ষ্টাইলটো ষ্টিয়াৰিংটো বা আপোনাৰ ক্লাষ্টাৰমিটাৰটো এসি খিনি বিশেষকে গোটে বস্তুখিনি ইয়াতে হলনি আহিছে ইয়াতে আপোনাৰ ফিচাৰ্ছ বুলি ক'লে আপোনাৰ এটো ওয়্যাৰলেস মোবাইল চাৰ্জিং হয় এখন অটোমেটিক হয় দিয়ে অটোমেটিক মানে আমাৰ ইয়াতে টোটাল সনেটত আপুনি 5টা ট্ৰান্সমিশন পাব যোনটো আপোনাক ইচ্ছা কৰে ডিসিটি আহিব এখন ডিসিটি হয় এটা ট্ৰান্সমিশন হ'ব তাৰ পিছত আইএমটি হয় যেটো আপোনাৰ নতুনকৈ ওলাইছে ইন্টেলিজেন্ট ম্যানুৱেল ট্ৰান্সমিশন যেটো আপোনাৰ মানে ক্লাছ নাথাকে কিন্তু গিয়াৰ থাকিব 6টা গিয়াৰ থাকিব আপুনি গিয়াৰ চেঞ্জ কৰি দিব লাগিব ম্যানুৱেল গাড়ীৰ দৰে কিন্তু তাত ক্লাছটো নাথাকে আপুনি তো দুইটা খোৱা দিয়ে পাব তাতে ম্যানুৱেলৰো পাব অটোমেটিকৰো পাব দুইটাই পাব তাৰ পিছত আৰু এটা আহিব কমপ্লিট ডিজেলত অটো গিয়াৰ কমপ্লিট অটোমেটিকখন পাব অটো ট্ৰান্সমিশন এই ডিসিটি নহয় ডিসিটিখন হৈছে আপোনাৰ ডুৱেল ক্লাছ ট্ৰান্সমিশন কিখন আপোনাৰ ফুললি অটোমেটিক হ'ব তাৰ পিছত ডিজেলত আপুনি আইএমটি আৰু ম্যানুৱেল দুইটাই পাব আৰু ইয়াৰে এখন ম্যানুৱেল আহিব এখন আপোনাৰ 1200 সিসি আৰু যিখন আমাৰ টাৰ্বোত আহিব এখন হ'ব 1000 সিসি তাৰ পিছত আৰু ডিজেলখন হ'ব 1500 সিসি হয় এটা সানৰুফ পোৱা যাব এখনত আপুনি কমপ্লিট সানৰুফ পাব ভয়েস কামান আহিছে পিছত স্মাৰ্ট এয়াৰ পিউৰিফাই আছে ভেন্টিলেটেড সিট সানৰুফটো এটো হয় আপোনাৰ বা ইয়াক ভয়েস কামানৰ দ্বাৰাও খুলিব পৰা যাব আপুনি মুখে কৈ দিলে সানৰুফ খুলিব মিউজিক চেঞ্জ হ'ব ওয়েদাৰ দেখাব গুটে বস্তুখিনি আপুনি ভয়েস কামানৰ দ্বাৰা কৰিব পাৰে এটো হৈছে আপোনাৰ ৰুট সাইড এসিস্টেন্টৰ শ্ৰী এই বুটামটো যদি আপুনি দবাই দিলে আপোনাৰ ইয়াতে কেতিয়াবা ধৰ আপোনাৰ গাড়ী ৰুট সাইডত কেতিয়াবা ফসি গৈছে তেতিয়া আপুনি বুটামটো দবাই দিলে আপোনাৰ আমাৰ কিয়াৰ কাস্টমাৰ কেয়াৰ লগত কন্টেক্ট হ'ব আৰু আপুনি কথা পাতিব পাৰিব যে আপোনাৰ গাড়ী এটো প্ৰবলেম আছে তেওঁলোকে প্ৰবলেম হলে তেওঁলোকে আপোনাক সলিউশন দিবা যদি আপোনাৰ ট্ৰয়িং লাগে হয় কিয়া ৰুট সাইড এসিস্টেন্টৰ ফালৰ পৰা গাড়ী গৈ আপোনাৰ গুটেখিনি সম্পূৰ্ণ সহায় কৰিব আৰু এটো হৈছে আপোনাৰ কিয়া কানেক্টটো হৈছে এটা কোম্পানী ফালৰ পৰা দিয়া স্মাৰ্ট এপ হয় এন্ড্ৰইড হওক আইওএছ হওক আপুনি দুইটাতে চলাব পাৰিব যেটো আপোনাৰ এপ ইনষ্টল কৰাৰ পিছত গাড়ীৰ সম্পূৰ্ণ ডিটেইলছ আপুনি দেখি থাকিব গাড়ী নেভিগেশ্যন দেখি থাকিব আপোনাৰ গাড়ী ক'বালে গৈছে কোন জায়গাত আছে বেলেগে লৈ গলো গুটেখিনি বস্তুখিনি আপুনি দেখি থাকিব আৰু তাতে আপোনাৰ গাড়ী আপুনি যতে নাথাকক বাহিৰত থাকিলেও আপুনি গাড়ীখন তাৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব বোলে গাড়ী চাবি কেতিয়াবা ভিতৰত ফসি গৈছে গাড়ী চাবি যদি আপোনাৰ ইন ফিউচাৰ ভিতৰত ফসিও যায় গাড়ী লক নহয় কিন্তু ন আমি নেক্সট বেকলে আহিম বেকৰখিনি দেখাব আপুনি অলপ নিশ্চয় এবাৰ আমি আহিছো আমাৰ ৰিয়েৰ সাইডত আপুনি চাওক বঢ়িয়া কমফৰ্টেবল এটা সিট পাব বহিবলৈ ধুনীয়াকৈ ইয়াতে 3জন মানুহ বহি জাৰ্নি কৰিব পাৰিব আপুনি যদি আপোনাৰ কেতিয়াবা বোলে 2জন মানুহ বহিছো মোক বেকত ডাইনিং লাগে তেতিয়ালে এই বস্তুখন খুলি আনি আপুনি ডাইনিং ইউজ কৰিব পাৰে বা কাপ হোল্ডাৰ নেক বেল্ট পাই যাব গুটেখিনি বেক সাইডত আপুনি একদম বেষ্ট মডেলৰ পৰা এসি ভেন পাব এসি ভেন সম্পূৰ্ণ আৰু 2জন মানুহৰ কাৰণে চাৰ্জিং পোৰ্ট পাই যাব গুটেখিনি বস্তু আছে এটো হৈছে আপোনাৰ স্মাৰ্ট এয়াৰ পিউৰিফাই আপোনাৰ গাড়ীত যদি কিবা বেয়া গোন্ধ থাকে স্মেল আহি আছে বা ভাইৰাছ কিবা হয় তেতিয়ালে হি নিজে ক্লিয়াৰ কৰি ল'ব অবজাৰ্ভ কৰি পেলাই এটা ফ্ৰেছ হাৱা দিব আপোনাক
আৰু লগতে আপুনি বছৰ চাউণ্ড চিষ্টেম পাই আছে ইয়াতে ছানছেট কাৰ্টেন আহি আছে গাড়ীৰ লগতে ইনবিল্ট হয় গোটেইখিনি সুবিধা আপুনি মানে এক্সট্ৰাকৈ লগোৱা কথা নাহে আৰু এইবাৰ আহিছোঁ আমাৰ ৰিয়েৰ ছাইডলৈ ৰিয়েৰ ছাইডত আপুনি যদি দেখিবলৈ পায় মই কৈছিলোঁ প্ৰথমতে আপোনাৰ কানেক্টিং টেইল লেম্প আহি আছে আগতে যিটো আপোনাৰ ৰিফ্লেক্টৰ আছিলে এইটো কমপ্লিট এতিয়া কানেক্টিং এটা টেইল লেম্প পাব বেক ৱাইপাৰ পাব ডিফগাৰ আহিছে গোটেই বস্তুখিনি ইয়াতে সুবিধাখিনি পাই আছে আৰু গোটেই ভিউটো যদি আপুনি দেখিব যায় সুন্দৰ এটা ভিউ দি আছে স্পইলাৰ সহ এইবাৰ আপুনি চাব পাৰে আমাৰ বুটটো যিটো আপোনাৰ 338 লিটাৰৰ বুট স্পেচ আহিছে আপোনাৰ মানে এটা ফেমিলিৰ ধুনীয়াকৈ লং জাৰ্ণিৰ কাৰণে চাফিচিয়েণ্ট আৰু গোটেইখিনি লাগেজ লৈ যাব আগবাঢ়িব পাৰে সুটকেছ বা ধুনীয়াকৈ আৰামছে গুচি যাব হয় হয় ধুনীয়াকৈ আৰু আপুনি আমাৰ বেকৰ যিটো ছিট আছে সেইটো আপোনাৰ 60-40 স্প্লিট ছিট হয় গোটেইটো আপুনি বোলে এটা 40 পেলাই মই 60 ৰাখোঁ বেছি বস্তু আছে মানুহ কম আছে তেনেকুৱাও কৰিব পাৰে এখন আপোনাৰ ষ্টাৰ্টিং যিটো বেছ মডেল হয় ষ্টাৰ্টিং প্ৰাইচটো অন ৰোড প্ৰাইচ আহিব 9,15,218 ৰুপিজ কমপ্লিট ইয়াতে আপোনাৰ 3 বছৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন 15 বছৰ 3 বছৰৰ ইঞ্চুৰেঞ্চ 15 বছৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন গোটেই বস্তুখিনি সোমাই থাকিব ইয়াতে অঁ আৰু যদি পেট্ৰলৰ টপ মডেল ল'ব যায় যিটো আমাৰ এক্স লাইন বুলি কয় এক্স লাইনত আপোনাৰ আহিব অন ৰোড আহিব 16,42,000 কমপ্লিট হ'ব ডিজেলত আপোনাৰ ষ্টাৰ্টিং প্ৰাইচটো আহিব 11,08,000 অন ৰোড আৰু টপ মডেল ল'ব গ'লে 17,57,000 আহিব আৰু ইয়াৰ মাজতে বহুতখিনি মডেল আছে বহুতখিনি ভেৰিয়েণ্ট আছে কোনখন গাড়ীত কি ফিচাৰ্ছ আহে এই গোটেইখিনি আপুনি এই সকলোবিলাক ফিচাৰ্ছ বা গাড়ীখনৰ সম্পূৰ্ণ ডিটেইল পাবলৈ স্ক্ৰীনত ভাগ্যৰ নম্বৰ থাকিব আপোনালোকে যোগাযোগ কৰিব আৰু টেষ্ট ড্ৰাইভ মুকলি আছে আপোনালোকে আহিব ভিজিট কৰিব মেৰিডিয়ান কিয়া ইয়াতে তেখেত থাকিব সকলো কাম আপোনালোক কৰি দিব কোনো টেনশ্যন নাই আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ